আৰু এতিয়া মানে মই বজাৰ যাব ওলাইছোঁ ঘৰৰ বজাৰ কৰিবৰ কাৰণে, কাৰণ আজি আলহী অহা কথা। মানে মিছেছৰ ঘৰৰ ফালৰ পৰা মানে আলহী আহিব তাৰমানে, আৰু এইটো হ'ল স্কুটিখন মানে ইয়াতে যাম স্কুটিত। আৰু ইফালে মিছেছ ওলাই আহিছে, মানে ওলাই অহাই নাই বৰ্তমানলৈকে, তাৰমানে মই আগেই ওলাই আহি ৰখি আছোঁ। তাৰমানে গমেই পায় আৰু মাইকী মানুহ লেঠা দেৰি কৰে। মই আৰু আহি কেতিয়াবাই ৰখি আছোঁ। এই ভিডিঅ'টো যেতিয়া আপলোড দিম চাগে দেখা পালে আৰু গালি দিব মোৰ বিষয়ে, মানে দেৰি কৰা বুলি কৈ আছে। এইটো চাওক, এতিয়াহে আহিছে তাই, এতিয়াই আহিছে। জল্দি আহা দেৰি হৈছে, আলহী আহি পাবই। চলো, তই এই স্কুটিত যাম দুজনো। ঘৰ মানে কি আৰু ঘৰৰ ওচৰতে বজাৰটো আছে, ঘৰৰ ওচৰতে বজাৰ। আমাৰ চক বজাৰ বুলি কয় এইটো, আমি চক বুলি কওঁ, আমাৰ চাৰিআলিত আছে। তই খোজকাঢ়ি নাযাওঁ, স্কুটিত যাওঁ, কাৰণ বস্তু বাহিনী বহুত আনিব লাগিবতো। স্কুটিখন মানে বজাৰৰ কাৰণে ভাল হয় নে নহয়? সেইটোৱে ভাল। বাইকতকৈ বহুত ভাল। ইয়াতে অঁ, ইয়াত থ'ব পাৰি, চিটৰ ভিতৰত বস্তু থ'ব পাৰি। তো আমি বেছি পলম নকৰি এতিয়া বজাৰ কৰিবলৈ যাওঁ। ব'লা 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 অঁ, ভাল ব'লা ব'লা। বজাৰত আহি পালোঁ আৰু ডাইৰেক্ট গাহৰি দিয়ে বজাৰটো আৰম্ভণি কৰি দিম। ত' গাহৰিটো মেইন, মানে সেইকাৰণে গাহৰিৰ পৰা আমি বজাৰটো আৰম্ভ কৰি দিওঁ। ত' এইটো ভাইটি হয়, বিকাশ ভাই হয়, বিকাশ ভাইৰ পৰা লওঁ। ত' আমাক লাগিব কেইকিলো গাহৰি লাগে কোৱা? 2 কিলো দিয়া। আজি আৰু পূজা, যিহেতু পূজা বতৰ, অফাৰ দিয়া নাই সুধো, অফাৰ দিবা নে কিবা? নিশ্চয়। এইটো হ'ল গাহৰি, ফ্ৰেছ ক'ৰ গাহৰি? বকৰ গাহৰি। ত' গাহৰিটো সি দিব আমাক দিয়া, বঢ়িয়াকৈ 2 কিলো। আৰু এইফালে আপোনালোকে চাব পাৰে পূৰা দুৰ্গা পূজা, ইফালে আগত দুৰ্গা পূজা পেণ্ডেল আছে। আমি সেইফালৰ দি আহিছিলোঁ। আজি নৱমী, আজি নৱমী, আজি লাষ্ট, কালি হ'ব দশমী, কালি মূৰ্তি বহাব। পূজা শেষেই হ'ল আৰু এইখিনি পিচটো মানে এক্সট্ৰা লগাই দিছে, পূজা বুলি মানে বক্সিচ দিছে ই আমাক। থেংক ইউ ভাই, থেংক ইউ। আমাৰ মানে গাহৰি মাংসটো লোৱা হৈ গ'ল। এতিয়া গাহৰি মাংসৰ পৰা আমি আহিলোঁ ডাইৰেক্ট মাছৰ বজাৰত। ঠাণ্ডা মাছ লৈছোঁ 1 কিলো 100 গ্ৰামৰ ওজনৰ, কাৰণ আজি ভেৰাইটিজ বহুত হ'ব। ইয়াৰ পিছত আৰু মুৰ্গী মাংস ল'ব যাব লাগিব। গাহৰি ল'লোঁ, এতিয়া মাছে মাংসই, কাৰণ পূজা বতৰ আৰু খাম বুলি ভাবিছোঁ, আলহী আহিব যিহেতু। তো গাহৰি লোৱা হ'ল। এতিয়া মাছ কাটি আছে আমাৰ মাছ। মাছৰ পিছত আমি ডাইৰেক্ট যাম মুৰ্গী মাংস। আৰু আমাৰ মাছৰ বজাৰ লোৱা হৈ গৈছে এইটো। এতিয়া আমি মুৰ্গী মাংস ফালে গৈ আছোঁ। মুৰ্গী মাংস লৈ ল'ম আৰু এতিয়া দাদা নাই দেখোন। আৰু এতিয়া আমি আহি গ'লোঁ মুৰ্গীৰ দোকানলৈকে। মুৰ্গী ল'ম, ব্ৰইলাৰ ল'ম, লোকেল নলওঁ বাৰু। এটা গোটা ব্ৰইলাৰ কাটিব দিছোঁ। ব্ৰইলাৰটো ল'ম, লৈ কেনে ইয়াৰ পৰা আৰু চব্জিৰ দোকানলৈকে যাম। কাটি আছে আৰু এতিয়া চব্জি বজাৰ কৰি লওঁ বাৰু। চব্জিৰ দোকানত আহি গ'লোঁ আমি এতিয়া। বিলাহী কি ল'বা? বিলাহী, পটল আৰু তিয়ঁহ, ধনিয়া, বাচা দে বাছ। মানে মুৰ্গী মাংস ল'লোঁ, মাছ ল'লোঁ, গাহৰি ল'লোঁ, আৰু এতিয়া ডাইৰেক্ট চব্জি দোকানত আহি গ'লোঁ। তো ইয়াৰ পৰা শ্বিলং বিলাহী বোলে, তো শ্বিলং বিলাহীটো লৈ লওঁ আৰু কিবা কিবি লওঁ। বেঙেনা ক'ত? কোনটো বেঙেনা ল'বা? লোৱা। বেঙেনা কিমান? আধা কিলো 30 টকা, আধা কিলো 40 টকা। আধা কিলো লোৱা। বাইক। আৰু এইটো হ'ল মগজ, এইটো মাছৰ লগত বনাবৰ কাৰণে লোৱা হৈছে, টেষ্টি হ'ব। আৰু আমি এতিয়া বজাৰ কৰি আহিলোঁ, চব বজাৰ হৈ গ'ল। আৰু বৰ্তমান আমি আহিছোঁ স্কুটিত। কেনেকুৱা লাগিছে বজাৰ কৰি? আজি তাইক মানে মই আগতে এনেকৈ বজাৰ কৰিব লৈ যোৱা নাই। ইয়াত মানে বিয়া হৈ অহাৰ পিছত আজিয়ে প্ৰথম তেনেকৈ মাছ মাংস কিনিব লৈ গ'লোঁ। চব বজাৰ কৰি আহিলোঁ। এতিয়া ধুনীয়াকৈ স্কুটিত গৈছোঁ, আৰু এতিয়া যাই খানা বনোৱা কাম তোমাৰ, আৰু লগতে মাও বনাব। এতিয়া সোমাই আহিলোঁ ঘৰৰ ভিতৰত। বজাৰবিলাক এইটো, আৰু মা আৰু তাই কিটচেনত পূৰা লাগি আছে। যিহেতু আলহী আহিব, সেইকাৰণে বজাৰ ঠিকছে কৰা হ'ল। তাৰমানে মাছ মাংস মুৰ্গী এনেকুৱা কিনা হ'ল, গাহৰি মুৰ্গী মাছ। আৰু বাৰু আলহী অহাটো দেখাম বাৰু। আলহীক বেছি নেদেখাওঁ, কাৰণ আলহীক কিছুমান লাজ পায়তো, ভিডিঅ'ত উঠিব বা বেয়া পায়। সেইকাৰণে অলপ দেখাই দিম, আৰু কোন আলহী আহিব দেখাই দিম বাৰু। আৰু এইফালে মাছটো পৰাকৈ হালধি মাৰি থৈ দিছে। আৰু এইটো হ'ল গাহৰি, যোনটো লৈ আনিছোঁ। ইমান দেখাত বৰ ধুনীয়া লাগি আছে। ইয়াতে কি আছে? এইফালে দালি, এইফালে ব্লেক ডাল,
এইটো কি হয় এটা মাছৰ পেটু মাছৰ পেটু খাই ভাল লাগে নে যাৰ খাই ভাল লাগে ক'ব তেল তেল না এইবিলাক ফেভৰেট বস্তু কিন্তু মাছ বেছি ভাল নালাগিলেও এইবিলাক বস্তু একদম খাই মানে মজাই বেলেগ ওমেগা 3 পোৱা যায় ওমেগা 3 হয় নেকি মাছৰ তেলত আজিয়ে গম পালোঁ কিবা ওমেগা আৰু ইফালে আলহী আহি গ'ল চ' আলহী অহাৰ লগে লগে পোনপ্ৰথমে চাহটো দিয়া যাব তাৰপিছতহে বাৰু খানা পিনাটো হ'ব চাহটো তাই দিব গৈছে চাহ খাই লওক এইটো তাইৰ দেউতা ইফালে বহি থকাটো আৰু সৌফালে দুজন বহি থকাটো দেউতাৰ বন্ধু মানে মিছেছৰ দেউতাৰ বন্ধু আৰু এইটো ৱাইফৰ দেউতা একদম বেলেগ বেলেগ বস্তু দেখা পাইছোঁ ইয়াতে মগজ আছে মগজ অ বেদান চিট কয় যে আমি যে মগজ আনিছিলোঁ যে মগজ যে লৈছিলোঁ যে এইটো মগজটোৱে মানে এইটো হয় এইটো মাছেদি বনাম এইটো দোকানত লৈছিলোঁ যে এইটো মগজটো এইটো হয় তাত আৰু মাংসটো ক'ত গাহৰিটো এই হটকেছত আছে হটকেছত ইয়াতে কি আছে ইয়াতে মুৰ্গী হেৰি লগত অন্দলা বড়ৰ চব্জি বড়োৰ চব্জি হয় ট্ৰেডিশ্যনেল অন্দোলা মাটিমাও আছে আৰু হেৰি কি কয় চাউলৰ গুড়িও আছে চাউলৰ গুড়ি মাটিমাহ ইয়াতে চব আছে চাওক আৰু ইফালে মাছটো ভাজি থৈছে অলপ পিছত আঞ্জা বনাব আৰু গাহৰিৰ সন্ধান বিচাৰি আছোঁ ক'ত আছে ইয়াতে ক'ৰবাত আছে হটকেছত দিছোঁ ইফালে এতিয়া আৰু এটা আলহী বহি আছে ইফালে এইটো ৱাইফৰ চিষ্টাৰ এইটো গাহৰি খাই কেনেকৈ লাগিছে পিচবিলাক চাওক এইবিলাক মানে একদম টেষ্টি পিচ হয় হাত লাগি গ'ল বাৰু টেনশ্যন নাই এইটো ময়ে খাম এইবিলাক বঢ়িয়া গাহৰি হ'ব ইয়াত আছে ডাল আৰু ইয়াত কি আছে ওলাই দিয়া ইয়াতো আছে গাহৰি ৱাও পিচবিলাক চাওক এইটো ভালকৈ মাৰি দিয়া ঠাণ্ডা হৈ যাব জিভাত পানী আহিছে বোলে মোৰ আৰু প্ৰায় আমাৰ 80% বনোৱা বনি কমপ্লিট হৈ গ'ল আৰু যিহেতু আজি ফেষ্টিভ ছিজনত আলহী আহিছে চ' আৰু বাৰু আমি খানা পিনা ক'লে খাম আৰু হৈ গ'ল এতিয়া ভাত খোৱাৰ সময় আলহীহঁতে খাই ল'লে বাৰু এতিয়া মই খাম এইটো বানবাতিত দিলে মোক গাহৰি মাংসটো এই চাওক আৰু এইটো মাটি দাইলৰ লগত অন্দলা আৰু এইটো মোৰ ভাতটো খাই লগ পাই আছোঁ আপোনালোকক বঢ়িয়া দিয়ক যাব বাই বাই চ' খানা পিনা চব হৈ গ'ল আৰু আলহীহঁতে যাব ওলালে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আৰু আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব